জীৱনৰ এই সময়খিনিত আপোনালোক ঘৰতে সোমাই অশান্তি পাইছে, সেয়ে ময়ো অশান্তি পাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ দেওপানীৰ ৱাটাৰফল চাবলৈ, আৰু আপোনালোককো লৈ যাব বিচাৰিছোঁ সেই দেওপানী ৱাটাৰফলৰ সৌন্দৰ্য। আহক এবাৰ উপভোগ কৰি লওঁ দেওপানীৰ ৱাটাৰফলৰ সৌন্দৰ্য। আৰু আহক আমি এতিয়া আৰম্ভ কৰোঁ আজিৰ যাত্ৰা। আৰু যাত্ৰা আৰম্ভণিতে মোৰ বাইকত থকা গণেশ বাবাক এবাৰ সেৱা কৰি লওঁ, কাৰণ শুভ কাম ক'ৰবাত যোৱাৰ আগতে সেৱা কৰাটো দৰকাৰ। সেয়ে গণেশ বাবাক সেৱা কৰি আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ। বহুত ভোক লাগিছে। আমি আহি পালোহি এতিয়া, ক'ত পালোঁ? বাগান পালোঁ ন? আমি এতিয়া বাগান পালোহি। এই আমাৰ মেৰু পৰঠা পুৰা খাই আছে, এইফালে ভিডিঅ' কৰি আছে, জোনমণিয়ে খায়ো আছে আৰু আমিও খাই আছোঁ। এতিয়া এয়া খাম। আৰু ফাইনেলি আমি আহি পাই গ'লোহি। আহি পাই দেখিছোঁ ইমান মানুহ, গোটেই দৃশ্য আপোনালোকক দেখুৱাম, চাই থাকক। চাই যাবি, আহি পাই গ'লোহি। আৰু কোন কোন আছে? ফাইনেলি আমি ক'ৰ চালোঁ? আমি এইটো দেওপানী। ফাইনেলি আমি দেওপানীৰ ৱাটাৰফল চালোঁ। ৱাটাৰফলত সাঁতুৰিলোঁ, গা ধুলোঁ, চকু পূৰা ৰঙা পৰি গৈছে। আৰু এতিয়া আমি ঘৰলৈ যাম। আপোনালোকক আকৌ নেক্সট লগ পাম।